हेलो बंधुসকল आहक আমি আমাৰ নতুন ভিডিঅটো উপভোগ কৰোঁ। ভৰিৰ পেটাক নহ'লে আমি অকতি ছোৱালীৰ লগত কি কৰি আছো এইবোৰ কাম বাটতে কৰে নেকি? তুমিও যে আৰু এইবোৰহে ভাবা ভাবিব লাগিবতো। দেখা নাই কিমান হালে হালে ঢেকীয়া বাৰীত সোমাই ফচি আছে। সঁচাই আৰু দেই, তুমি যে কেতিয়া চিৰিয়াছ হ'বা এতিয়া কোৱা। তুমি মোক তোমালোকৰ ঘৰত নিবা নে মই নিজে যাব লাগিব? ভাবিলো তোমাৰ মালিকনো হতুৱাই ৰঙা পানী এটুকু খাই যাওঁ আৰু তোমাক নিজৰ বুলি কথা দুটা মানুহ ক'ব বোলো শুনিছানে? এই আমাৰ সিদ্ধে হৈ আহিছে, চাই তুমি কৰা। তোমালোক ৰখা, মই আহিছো। থাকিম তোমাৰ হতে সুখত মৰিলেও বুকত সেয়াও মানিল বান্ধিম প্ৰেমৰে নজৰি দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী চাবি দেই, কথাবোৰ বেয়াকে ওলাইছে। তাতে যাতে তাতে নিমিলা ছোৱালী বা হবলৈ গলে হয়তো তই থাকিবি নহলে আমি। কথাষাৰ কৈ থলো। হ'ব হ'ব, মনে মনে থাকা, মই জানো দিয়া। ইমান ধুম পাতি আছা? কি কোৱা? আহিছো ভাল খবৰ এটা আনিছোহে বুজিছা। আজিহে মনটো পাতল পাতল লাগিছে। ইয়াৰ লগত বৃদ্ধ ছোৱালীজনী যে কালি পলাই গ'ল নহয়। আমাৰ ইয়াক অলপ বুজাব, সি চাগে গমেই নাপায়। হ'ব দে বাবা, তই চিন্তা নকৰ। ভগৱানে যি কৰে ভালেই কৰে। আজিতো তাইক অনা হলে সমাজৰ আগত মোৰ নাক কাণ কাটিলে হয় আৰু সমাজে এঘৰীয়া কৰি দিলে হয়। বাবা এই থোৱাহে আমাৰ সি তাইতকে বহুত ভাল ছোৱালী পাব। শুনিছো বোলে তাইৰ চৰিত্ৰও ভাল নহয় আৰু যাৰ তাৰ বাইকত উঠি পেলাই ঘূৰি ফুৰে। তুমি অলপ আঁতৰি দিয়াচোন।
দেউতা মই বেলেগলৈ যোৱা নাই আপোনালোকৰ পুতেকলৈকে আহিছোঁ আৰু ভগৱানেও চাগে তাকে বিচাৰে মোৰ দুখ লাগিছে আপোনালোকৰ ঠেক মনোবৃত্তিবোৰ দেখি আমি জাতত সৰু হ'ব পাৰোঁ কিন্তু আমাৰ মনটো আপোনালোকতকৈ বহুত ডাঙৰ আৰু মা শুনক মই বহুতৰ বাইকত উঠিব পাৰোঁ কিন্তু সেই বুলি মোৰ চৰিত্ৰ লেতেৰা নহয় দেউতা এই আপোনালোকে বোৱাৰী হিচাপে স্বীকৃতি দিবনে এতিয়া হয় দে বাবা এই যুগতো আমাৰ মানসিকতাবোৰ বহুত নিম্ন হৈ আছে গতিকে আমিও আমাৰ চিন্তাধাৰণাবোৰ সলনি কৰিবলৈ হ'ল বুজিছা হয় আমাৰ এই সমাজখনত কাষ্ট ৰিলিজন জাতি ধৰ্ম উচ্চ-নীচৰ ওপৰত ইমানেই গুৰুত্ব দিয়া হয় যে মানুহৰ ফিলিংছৰ কোনো ভেলুৱে নাথাকে হয় আমি সমাজখনৰ চিন্তাধাৰা চেঞ্জ কৰিব নোৱাৰোঁ কিন্তু এটা ষ্টেপটো উঠাব পাৰোঁ প্ৰথম নিজৰ ঘৰখনৰ পৰা ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ